এতিয়া আহি ক'ত পালোহি দেখিলে এয়া কেনেকুৱা আজি আমাৰ ওচৰত আৰু এজন ব্লগাৰ আছে এওঁ বহুত দিনৰ পৰা ব্লগ কৰে কিন্তু এতিয়া মাজতে ৰৈ দিলে দুদিনমান এতিয়া আকৌ আজিৰ পৰা আৰম্ভ কৰিছে এতিয়া জেগাটো আহি ক'ত পালোহি চাওক ইয়াৰ পৰা আৰু 1 কিলোমিটাৰমান যাব লাগিব তাত গৈ খানাটো খামগে আৰু জেগাটো বহুত বেছি ধুনীয়া হয় এতিয়া ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আজি মানে মই ভিডিঅ'টো বেলেগ নাম পালোঁ চাবলগীয়া হৈছে মই ভিডিঅ'টো মোৰ মোবাইলটো ভাগি থাকিলে সেইটো কাৰণে ভিডিঅ'টো বেলেগ নাম প্ৰত্যেক বছৰে খানাটো খাওঁ কিন্তু এইবাৰ অলপ দেৰি হ'ল খানাটো খোৱাত আৰু এতিয়া দেখিছোঁ 12টা বাজিলেই মানে বিয়া যে বহুত বেছি দেৰি কৰি দিয়ে সেইটো কাৰণে বহুত দেৰি হৈ গ'ল আজি এতিয়া মাংসটো মানে কটা মাংস লৈ ল'লোঁ 1 কেজি তাৰপিছত এতিয়া খৰি চৰি যোগাৰ কৰি হৈ গ'ল তাৰপিছত আৰু যোগাৰ চৰি হৈ গ'ল এতিয়া নৱখত আহিব মানে নৱৰ বিয়া আহিব আৰু গুটি আৰু মই একদম চিধা তালৈ যাম খামগৈ বনামগৈ আৰু বনাই পিনি খামগৈ চাই থাকক ভিডিঅ'টো কি আছে আজি মাংস আছে মাংস ভাত নাই নেকি পোলাও বনাব পাৰোঁ কিন্তু মানে ইমান বাজেটটো নাই সেইটো কাৰণে পোলাও নবনাওঁ আজি নে কি যোৱাবাৰ পোলা খাইছিলোঁ এইবাৰ পোলা নাখাওঁ আৰু এজন লগ নাই সেইকাৰণে পোলাও নবনাওঁ হা হা যোৱাবাৰ যে বাৰ্বিয়া বনাইছিলে ভিডিঅ'টো অঁ সেইটো মই তেনেকৈ এটা ভিডিঅ' এটা বনাব লাগিব ৰ'ব বহুত কষ্ট হৈছে নেকি কষ্ট হৈছে অলপ নাই কৰ গোটেই পৰীক্ষা কেতিয়া হ'ব মাৰ্চৰ 3 তাৰিখৰ পৰীক্ষা এতিয়া পুৰা খানা পিকনিকটো খাই লহি আকৌ আৰু এটা খানা আছে সেইটো কেই তাৰিখে হ'ব নব 8 তাৰিখে ন 8 তাৰিখে আছে সেইটো ভিডিঅ' আৰু ধামাকা হ'ব জেগাটো পাই গ'লো জেগাটো পাই মেলি এতিয়া জুই বহুত কষ্ট হয় নব মই আৰু বিয়াতে জুইটো জ্বলালোঁ আৰু এয়া দেখিছে চাউল দিছোঁ চাউলটো দি মানে ইয়াত বতাহটো চব ফালৰ পৰা বতাহটোৱে মাৰে সেইকাৰণে জুইটো ধৰিবলৈ বহুত কষ্টৰ মূৰত জুইটো যেনে ধৰিলোঁ আৰু এতিয়া দিলোঁ আৰু মেইন কথা এটা কি হ'ল মানে আমাৰ পিঁয়াজ আৰু আলুটো থাকি আহিলে এতিয়া গৈছে গুটি আৰু বেলান্দৰ পিঁয়াজ আৰু সেইটো আনিবলৈ গৈছে আলুটো আনিবলৈ কৈছে তেতিয়ালৈকে আমি ভাতটো বনাই লওঁ আজৰি হৈ লওঁ তাৰপিছত এতিয়া অকণমান ফটো চটো মাৰোঁ গান চান শুনো হা জুইটো নুমাই গৈছে না এই চবফালৰ পৰা বতাহ দি আছে না সেইটো কাৰণে জুইটো নুমাই গৈছে অঁ নাইকিয়া দেখিলে একেবাৰে জুই একেবাৰে নাইকিয়া দেখিলে চেচ লাগিব আজি মানে জুই জ্বলিলে চেচ লাগিব এটা কাম কৰিব লাগিব বিয়াজৰ বাইকখনৰ পৰা পেট্ৰল অকণ লৈ আন ভাতটো হৈ গ'ল এয়া দেখিছে বিয়াজে পুৰা বনাই আছে ভাতটো আৰু কিমান সিজিলে নাই আৰু অকমান আছে এয়া দেখিছে এয়া ভাতটো পুৰা সিজি আছে ল'ব কেনেকুৱা এক্সপিৰিয়েঞ্চ ভাল আৰু নিজে কৰিব লগা হৈছে ইয়াত কৰিছা হেৰি পিঁয়াজটো থাকিলে ঘৰটো কৰিব নাই ঘৰত নকৰে ইয়াত কৰে আৰু বিয়াজে ইয়াতে কৰিছে পৰিৱেশটো বেছি বহুত বেছি ধুনীয়া এইফালে এখন জগদুৱাৰ জান নব জগদুৱাৰ জান এখন নৈ মানে জানে এইটো জান নৈ নহয় জানে বস্তু যোগাৰ কৰি মেলি এতিয়া তেল চেল আহি পালেহি এতিয়া আমাৰ মাংসটো বনাই লওঁ মাংসটো এয়া দেখিছে তেল চেল একদম পুৰা উফাৰি হৈ আছে আৰু এইফালে বিয়া আছতে পুৰা মাংস ক'ত কেঁচাই টেষ্ট কৰিবি নেকি এয়া পুৰা বিলাহী এয়া এতিয়া পুৰা ধুনীয়াকে মাংস চাংস বনাই লওঁ এতিয়া গুটি একদম এয়া দেখিছে হেৰি খৰি চৰি জুই দিছে ধুনীয়াকে মাংসটো বনাই লওঁ মাংসটো বনাই লোৱাৰ পিছত ধুনীয়াকে খাব লাগিব এতিয়া বহুত সময় হৈ গ'ল 3টা বাজি গ'ল সোনকালে ঘৰলৈ যাব লাগিব এতিয়া সোনকালে মাংসটো জল্দি বনাই লওঁ তাৰপিছত ভিডিঅ'টো চাই থাকক এতিয়া পুৰা মাংস চাংস হৈ গ'ল এতিয়া ভাতটো খাম মই সিজি আছে পুৰা হ'ব কেনেকুৱা বনাইছে গুটি বনাইছে বিয়াজো বনাইছে আমি চবেই মিলি বনাইছো এতিয়া পুৰা খাম ধুনীয়াকে পুৰা জ্বলা হ'ব এতিয়া দেখিছে পুৰা ৰঙা জুই কাষত বহি ভাল লাগিছে পুৰা মছলিয়া আবেলি হৈ গ'ল খাওঁতেতো হয়ে সদায় আবেলি হৈছে হেৰি
আমি বহুত এলেহুৱা সেইকাৰণে মানে আমাৰ কামো পটককৈ নহয়, ইটো থাকে সিটো থাকে। এতিয়া পূৰা আজৰি খাম এতিয়া মস্তিকে পূৰা জ্বলা খাম এতিয়া। আৰু ভাতটো হৈ গ'ল, ভাতটো দেৰিলে অকণমান সেইটো ধৰক মিলাই ল'ম আৰু পিকনিকত তেনেকৈ অলপ মিলাই মেলি চলিব লাগিব। একেবাৰে ভিডিঅ' খাওঁতে দেখাম আৰু চাই থাকক ভিডিঅ'। পুৰা ভাত চাত হৈ গ'ল, একদম পুৰা ভাত চাত হৈ গ'ল। এতিয়া মাংস হৈ গ'ল, পুৰা গ্ৰেভি বনি গ'ল। মাংস ভাত খাম এতিয়া। মাংস পুৰা জ্বলা হৈছে। এতিয়া বিয়াজ বহিলে ঐ মোলৈ ভাত কেইটামান বেছিকে দিবি দেই। কিবা কবা নে শেষত? ভাতটো হৈ গ'ল আৰু মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া। ক'লো নহয় ক'লেই নেকি? কোৱা নাই অঁ ক'লে চেনেলটোৰ বিষয়ে। আৰু এতিয়া যি কি নহওক যে বিয়া যে পুৰা ৰেডি হৈ গ'ল খাবলৈ, নব ৰেডি হৈ গ'ল। আৰু এই মাংসটো নমাই দে, বেদান্ত এতিয়া পুৰা ভাত চাত খাই লওঁ মস্তিকে। আৰু ভাত চাত খাই লৈ একদম পুৰা অকণমান দেৰি নাচিম আৰু ফূৰ্তি কৰিম। আৰু তাৰপিছত ঘৰলৈ যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকোঁ। বিয়া যে আগতীয়াকৈ টেষ্ট কৰিবলৈ ল'লে। এতিয়া পুৰা ভাত চাত হৈ গ'ল। এতিয়া দেখিছে পুৰা মাংস হৈ গ'ল, পুৰা গৰম গৰম ভাত আৰু গৰম গৰম মাংস খাম পুৰা মজাকে। এতিয়া ঐ উৎপাত নকৰিবি, অশ্লীল শব্দ নেমাৰিবি। এইটো ভিডিঅ' চলি আছে নাই? তাৰপিছত এয়া পুৰা মাংস হৈ গ'ল। এতিয়া মাংস চবেই ভগাই লওঁ অকণমানকে, তাৰপিছত খাওঁ বিন্দাছ। ভিডিঅ'টো চাই থাকক। মাংস চাংস লৈ ল'লো, ভাত একদম পুৰা ভৰ্তিকে লৈ লৈছোঁ। বিয়া যে এয়া দেখিছে বিয়া যে বহুত বেছি পৰিমাণে লৈছে। তথাপিতো লওক বাৰু খাওক, একো নাই। এৰি দিছোঁ তালৈ, দান দিব লাগে। খাইছোঁ এতিয়া বেয়া। এতিয়া পুৰা খাই বৈ ধুনীয়াকৈ হৈ গ'ল। মানে পুৰা বাচন চাচন ধুলোঁ, বটল চটল চব সামৰিলোঁ। একদম মানে খাওঁতে দেখাব নোৱাৰিলোঁ। আমাৰ বেছি খাওঁতে হুলস্থুল হয়, মানে মোক দে চবেই। নবয়ে কয়, বিয়াজে কয় মোক দে চবেই, তেনেকুৱাবোৰ হয়। সেইটো কাৰণে দেখাব নোৱাৰিলোঁ। আৰু এতিয়া আজিলৈ ঘৰলৈ যামগৈ আৰু আজি আৰু বেছি গধূলি নকৰোঁ। ইয়াত মানে বহুত বেছি ঠাণ্ডা পৰে, সেইটো কাৰণে বেছি আৰু দেৰি নকৰোঁ। এতিয়া যামগৈ ঘৰলৈ। এয়া দেখিলে পুৰা বেলি হেৰি মৰা গ'ল। আৰু এতিয়া ধুনীয়াকৈ খালোঁ বলোঁ। তাৰপিছত এতিয়া ঘৰলৈ যাম। ঘৰলৈ গৈ সুধিমগৈ আৰু তাৰপিছত আৰু ব্লগ আহি আছে। নেক্সট আকৌ চাগে নাজিৰা ফালে যাম। ব্লগটো চাব আপোনালোকে। আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। ঐ আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ, কিবা এটা কওঁ। নব যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। বাই বাই।